নমস্কাৰ সকলোকে দেখিছে চকুটুকু খুলি আছে শুই উঠিছোহে তো আৰু এটা কণ্টেণ্ট বিচাৰি কি ভিডিঅ' দিম ফুৰিব যোৱা হোৱা নাই গতিকে শুই উঠি পেলাই আৰু গাঁৱলীয়া পৰিৱেশৰ ভিডিঅ'টাকে দিছোঁ আৰু কেনেকৈ কি কৰোঁ তো বৰ্তমান মই ওলাই আছোঁ কলগেট দাঁত মাজি মিতিয়া তো চেনেলটো নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব চেনেলটো ঠিক আছে মোৰ ব্ৰাজাল ক'ত থাকে ব্ৰাজাল গাঁৱৰ ৰ'ব ব্ৰাজাল নি আছোঁ দেই ব্ৰাজাল আনি দিছোঁ ৰ'ব তো ব্ৰাছ আহি গ'ল দাঁত মাজিম এতিয়া তাৰ আগতে কথা এটা কওঁ তো আজি গুৱাহাটীত যোৱা প্লেনিং আছিলে আজিও তো দেৰি হৈছে বৰ্তমান ইয়াতেতো কিমান 9টা বাজি গ'লে মই একো ৰেডি হোৱা নাই ঠিক আছে তো এতিয়ানো ক'ত গুৱাহাটীত যাম তো তথাপি যদি ফোন আহে যাব পাৰোঁ ফোন নাহিলেতো ঘৰতে কিবা কিবি লগৰবিলাক ক্ৰিকেট খেলিমগৈ ঠিক আছে আৰু কিবা কিবি কাম চেক কৰিম তো এতিয়া ব্ৰাছ কৰোঁ দাঁত ঠিক আছে তাৰপিছত লগ পাম ফিলিং গুড ৰাতিপুৱা শুই উঠি বিশেষকৈ যিপানে মটৰ আমাৰ মটৰ আছে সেই পাইপ আছে চাওক তথাপিও দমকল মাৰি এনেকৈ মুখ ধোৱা মজাটো বেলেগ সেইটো গাঁৱলীয়া মানুহে বুজি পায় ঠিক আছে সেইটো পানী টেংকি লগাই পেলাই টেপত এনেকৈ ঘূৰাই সেইটো বুজি নাপায় তেওঁলোকে ঠিক আছে আৰু 2 নম্বৰ কথা চুলিটো কাটিলোঁ কমেণ্ট জনাব কেনেকুৱা লাগিছে ফাৰ্ষ্ট টাইম এনেকৈ কাটিছোঁ অলপ ষ্টাইলত তো মোক ধৰি হ'ল আকৌ এইজনী বোলা পিয়ৰ লাভ সেইবিলাক মই ক'ব পৰা আহিলে বাইকখন আনিলে মুঠতে জঁপিয়াই থাকিব কিবা দিবই লাগিব তাইক বিস্কুট চিপছ যিয়ে নহওক কিবা এটা দিবই লাগিব নহ'লে এই দেখিছেনে এনেকৈ ভৰি উঠাই এনেকৈয়ে ভৰি উঠাই থাকে এইটো ষ্টাইল তাই খালি খাওঁকৈ থাকিবি তাৰপিছত এইটো এইটো খালি গোটেই গাখীৰ খাই দিলে সি উদং হয় খালি টোপাল গাখীৰ খাব নাপালোঁ আমি সিয়ে চব খালে আমাৰ বাইদেউজনী আৰু পোৱালিটোৰ ওচৰত যাবই নিদিয়ে খুন্দিয়াওকৈ থাকে তাই তো গাখীৰ খাম দেখাম অকণ লগত দেই দেখিলে শুহি বজাৰত আহিব ইও আহিছে লগত এই আৰম্ভ গাখীৰ খোৱা প্ৰচেছ যোৱা এইফালে হৈছে পানী গৰম কৰি আমাৰ এই বাইদেউক খুৱাই এই বাইদেউক কোনে গাখীৰ খীৰাই পাইছে এনেকৈ কমেণ্ট কৰিব দেই ভিডিঅ'ত ঠিক আছে ফিলিং গুড সেইটো আকৌ শেষ হোৱাত লাগি আছে ইয়াক আজি গাখীৰ খাব দিম মানে কমাই খাব দিম খালি গোটেই 1.5 লিটাৰ 2 লিটাৰ গাখীৰ খাই দিলে অকলে গাখীৰ কেনেকৈ খাই চাওক এনেকৈ খাই গাখীৰ ফিলিং গুড আজি গাখীৰ খাম ঠিক আছে আপোনালোক গাখীৰ খোৱাও দেখাম আপোনালোক দেই তাইও খাব চাহ তাই দিব মেলিছে চাহ তোৰ খাবি ন ফিলিং গুড লগ পাম পিছত দেই ফাৰ্ষ্ট ৰাউণ্ড হ'ল আৰু এবাৰ ছেকেণ্ড ৰাউণ্ড খুৱাব ছেকেণ্ড ৰাউণ্ড চলি আছে ছেকেণ্ড ৰাউণ্ড আকৌ চলিছে এবাৰ ধুই আছোঁ নহ'লে তাই সেইফালে খেৰ মুজিলে খেৰ খাবলৈ টানি থাকে আৰু খেৰ খাবলৈ টানাৰ লগে লগে ভৰিখন বেলেগ জেগাত হৈ যায় যে গাখীৰ খাব অসুবিধা হয় ধুই আছোঁ দেখি কাৰণে নাকিটো ধুই আছোঁ এডাল নাকি বুলি কয় নাকি হ'ল তো আমাৰ গাখীৰ খীয়া হৈ গ'ল দেই ঘৰত থৈ দিবগৈ থৈ দি গাখীৰ চেকিব লাগিব চেকাৰ পিছত গাখীৰ কম কৰিব লাগিব আৰু এটা বস্তু দেখাওঁ দেই ধানেই ধান কিমান ধান গাঁৱলীয়া মানুহ দেখিছে ধান দেখিছে চবফালে ধানে পৰি আছে আৰু ৰুমৰ ভিতৰতো সোমাই গৈছে আনকি
ধান বিচাৰি বিচাৰি পুৰা সোমাই থাকে মোৰ ভিতৰত পাৰ সোপা মাতাজী চাহ বনাই আছে গাখীৰ দেখি গৰম কৰি দেখি সোনকালে গৰম কৰি খাব লাগিব আজি এয়া গৰু খীয়াই হ'ল যদি এতিয়া গৰু দিবগৈ এৰাল দিবগৈ আৰু এটা বস্তু দেখাওঁ মোৰ হাতত ধান আছে ঠিক আছে এইটো বোলে এজনী খেলিলে গোটেই সোপা আহিব এতিয়া চাওক গোটেই সোপা আহিব এতিয়া চাওক এইফালৰ পৰা তো পুৰা ওপৰ পৰা তললৈ চব পোলা পিন্ধি লৈছোঁ হাতত কি আছে বেট তো আজি হয়তো অফিচ বন্ধ খ্ৰীষ্টমাছ তো গতিকে আজি ক্ৰিকেট খেলা হ'ব কালিও খেলিলোঁ ক্ৰিকেট খেলিম দেখাম আপোনালোকক মোৰ গাঁৱৰ লগৰবিলাকক সৰুৰ পৰা যিবিলাকক পাইছোঁ চবকে দেখাম ফিলিং গুড ক্ৰিকেট খেলিম আজি হা ইষ্টামৰ গতি চালে আপোনালোকক হাঁহি উঠিব দেখাম বাৰু আপোনালোক ইষ্টামৰ গতি কি হৈ আছে ঠিক আছে প্ৰথম গৈ পাই লওঁচোন ফিল্ডত সেইয়া ফিল্ডত বহি আছে ৰ'দ লৈ আছে কেইটামানে পোৱালিকেইটা দৌৰিব অহা পোৱালি আছে এইকেইটা আহিছে চাই থাকক দেখাম আপোনালোকক আমাৰ এইফালে চাওক ফিল্ডত ধান মেলি দিছে এইবিলাক বস্তু টাউন এৰিয়াতনো ক'ত দেখা পাব এইবিলাক গাঁৱলীয়া দেখা পায় ধান মেলি ফিল্ডত ধান মেলি ব্যৱহাৰ কৰিছে আৰু এইফালে আমাৰ দা বনাই দিছে কাপোৰ চাপোৰ মেলিবৰ কাৰণে ঘৰত যিহেতু গছবিলাকৰ কাৰণে ছাঁ পৰি থাকে তো দা বনাই দিছে আৰু এইফালে হেৰি খোপা চাওক আহি গোটেই খোপা কি খেলিবা তুমি হে আহি গ'লো ফিল্ডত এই মালিক হ'ব দে গম পাছত খেলিব আহিছে বুলি কি খেলিম দেই সেইফালে আমাৰ প্ৰিয়াংকু দা আছে খেলিম আমাৰ ক্ৰিকেট দলটোৰ নাম কি হাতীবাদী য়ংষ্টাৰ ক্লাব আমাৰ এইটো হাৰ্দিক পাণ্ডিয়া আহি আছে অলৰাউণ্ডাৰ দেখিলা খামে আহিব মানুহ আৰু কেনেকুৱা মানুহ আহিব আমাৰ আৰু প্লেয়াৰ কেইটামান দেখিব আপোনালোকে দেই আহি আছে সেইজন প্লেয়াৰ গৌ টানি আছে চাওক গৌ টানি আছে দেখিছেনে আমাৰ ফালে পুখুৰী কি খেলিব আহিলা আজি গেম খেলা হ'ব কালি খেলিলোঁ কালি মানুহটোক লগ নাপালোঁ ক'ত গৈছিলে কালি কামত কালি বহুতকেইটা অহা নাই কালি নাহা আজি খেলখন ভাল হ'ব মানে কালি 9টা প্লেয়াৰ আজিতো 12টা 13টাতে হ'ব চাগে মোৰ সন্দেহ কালি টাৰ্গেট 8 অভাৰত আমি দিছোঁ 11 টাৰ্গেট মাত্ৰ দেই 8 অভাৰত 11 টাৰ্গেট দিছোঁ কালি পিছত বাৰু 74 টাৰ্গেট দিছিলোঁ পিছত কিন্তু আমাৰ এই নবীন সেই প্লেয়াৰটোক দেখাম আজি নবীন বুলি প্লেয়াৰ এটা আছে সি 1 অভাৰত 15 ৰান দি আমাক হাৰুৱাই দিছে মানে আমি 74 টাৰ্গেট দিলোঁ কিন্তু 1 অভাৰত 15 ৰান দি সি আমাক হাৰুৱাই দিছে তাক আহিলে দেখাম বিস্ফোৰক বেটছমেন আৰু বলাৰ আমাৰ উপস্থিত হৈছেহি সঞ্জীৱ নাথ সেইফালে আমাৰ বেটিং প্ৰেক্টিচ চলি আছে বৰ্তমান বেটিং প্ৰেক্টিচ চলি আছেনে বেটিং প্ৰেক্টিচ মই দেখাই আছোঁ দেই আপোনালোকক দেখিলে দেখিছে বল আনিব গৈ আছে এইকেইটা বল পুৰণা যে এতিয়া মই ষ্টামিনা দেখাম বুলি কৈছিলোঁ যে আপোনালোকক ষ্টামিনা মই দেখাই আছোঁ চাওক ষ্টামিনা অৱস্থা ষ্টামিনা অৱস্থা দেখিছেনে বল কৰিব চাওক ষ্টামৰ অৱস্থা এতিয়া ষ্টামিনা আমি যেতিয়া খেলা নাছিলোঁ তেতিয়া মানে সৰু পোৱালিকেইটা মানে খেলি মানে ষ্টামিনা ক'ত হেৰালে কি কৰিলে নাজানো এতিয়া আকৌ সেয়া বাহিৰ কাটি ল'ব লগা হৈছে তো আমাৰ এতিয়া বলিং কৰিব আমাৰ বিজুলী অলৰাউণ্ডাৰ বলাৰে বলিং কৰিব দেই কৰা বলিং কৰিছে দেই কৈছে
তো আমাৰ হৈ গ'ল টিম ভগাই হৈ গ'ল এতিয়া আমাৰ খেল আৰম্ভ হ'ব বল গৈছে আমাৰ খেল আৰম্ভ হ'ব দেই এইফালে সীমান্ত কুমাৰ নাথ নন ষ্ট্ৰাইকাৰ বেটছমেন আৰু এইফালে প্ৰচন্ন কুমাৰ নাথ হা ষ্ট্ৰাইকাৰ বেটছমেন আৰু এইফালে আমাৰ দেৱাশিষ কুমাৰ নাথ ৰাইট আৰ্ম ফাষ্ট বলাৰ আৰু এইফালে মই আছোঁ ফ্ৰণ্টত ফিলিং গুড সেইফালে আমাৰ ফিল্ডিং ৰেডি চব আমাৰ খেল ষ্টাৰ্ট হ'ব এতিয়া তো খেলিম পিছত লগ পাম দেই বলাৰ ৰেডি এডেমে জবাদা বেটছমেন ৰেডি ফ'ৰ 4 ৰান বঢ়িয়া এটা বল আমাৰ বেটিং চলি আছে 62 টাৰ্গেট দিছে তেওঁলোকে তো খেলা হবে ফিলিং গুড এবাৰ পলা ভাই অপেনিং বেটছমেন বঢ়িয়া মাৰ হা ভাবি হা এটা বল 4 ৰান দেই গাত লাগিল বঢ়িয়া দুটা বল 4 ৰান দলিয়াইছে আসাম পুলিচ পাঁচটা বল ৰখাইছে খেলি হ'ল আমাৰ এতিয়া বজাৰ ওচৰতে বজাৰ আছে বজাৰ হ'ব বজাৰৰ পৰা সোমবাৰ বজাৰ পৰা হ'বগৈ বিহুৰ আগতে যদি কাপোৰ কানি ভাল পাওঁ কিনিলে এখন বিহুৰ সময়ত বহুত দাম হৈ যায় তো চাই থকা আপোনালোকে বেগে দিয়ে কৰিলোঁ দেউতা ওলাইছে ফিলিং গুড ক'ত বজাৰ কৰিব আহিছোঁ ভাগিনকেইজনীৰ কাৰণে কাপোৰ চাই লওঁ তো বাহঁতত আহিলোঁ বজাৰ গ'লোঁ বজাৰৰ পৰা ভাগিনকেইজনীৰ কাৰণে মা আৰু বাৰ কাৰণে কাপোৰ কিনিলোঁ কাপোৰ কিনি ডাইৰেক্ট আহি গৈছোঁ ইয়ালৈ আহিছোঁ বা বোলে নাই বা বোলে শহুৰ ঘৰলৈ ওলাই গৈছে ভিনদেউৰ লগত পোৱালীকেইজনী আহিছে কি কৰিলে হবা বিচনা আছে বিচনা গোটেই সময় একেলগে শুই থকা নেকি তোমালোকে মানে কাপোৰ আনিছোঁ চোৱা বিহুৰ কাপোৰ এতিয়াই দিলোঁ দেই মেকআপ চেকআপ কৰি দেখিছ মেকআপ কৰি দেখিছ পিন্ধাচোন পিন্ধা আহিছে নেকি আহিছে নে আহিছে টিকলি মইনা আমাৰ টিকলি মইনাৰ কাৰণে পিছফালে বান্ধি দিছা বান্ধি নিদিবি এতিয়া কাপোৰ কেনেকুৱা লাগিছে ভাল লাগিছে বাৰ লগত কাপোৰ দিলোগৈ দি পেলাই ঘৰ পালোহি ঘৰ পাই পেলাই আকৌ এতিয়া ভলীবল খেল চলি আছে আমাৰ ফিলিং গুড ভলীবল খেল চাই আছোঁ বছ এনেকেই দিনটো যায় আৰু গাঁৱলীয়া পৰিৱেশত দিয়ক ফিলিং গুড
তো দিনটো কেনেকৈ গ'ল গম পালে আপোনালোকে বাহঁতৰ পৰা আহি আকৌ ফিল্ডলৈ গ'লোঁ ভলীবল খেলা চাব কাৰণে অলপ খোজকাঢ়ি আহিলোঁ বাৰু তো এতিয়া আহিছোঁ ঘৰত কাপোৰ চাপোৰ সলাই লৈ এতিয়া এইটো খাই আছোঁ কি বস্তু জানেনে সেইটো গাখীৰ মানে আপোনালোকক যে দেখাইছিলোঁ যে ৰাতিপুৱা গৰু গাখীৰ খিৰোৱা সেইটোৰে এইটো মানে যি নহওক মানে নিজৰ ঘৰৰ লোকেল গাখীৰকণ খাই খুব ভাল লাগে টেষ্টটো বেলেগ অলপ আজিলৈ ৰাখিছোঁ খাই দেখাইছোঁ আজিলৈ ৰাখিছোঁ ফিলিং গুড যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আকৌ এটা নতুন ভিডিঅ' লৈ পুনৰ লগ পাম চবকে থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে ফিলিং গুড